নমস্কাৰ সকলোকে নমস্কাৰ দেই। আজি আমি আহি আছোঁ জেগাডোখৰ ধমন ভাওনা কৰিবলৈ যোৱা শকুনিৰ প্ৰতিশোধ লেঙেৰী ধমন। আমাৰ বাবু আছে, তাৰপিছত আমাৰ দত্ত আছে, এইফালে একদম এজুমমান আছে সকলোৱে। এই যা চব চবকে দেখুৱালো এবাৰ এবাৰ। মালিক দা এজন মেইন মানুহ দেই আমাৰ আজি মেইন মানুহ এজন। এইফালে এইবোৰ ভাৱৰীয়া চব এয়া মানিক দত্ত, এইফালে আহিছে আমাৰ বগাই ভাস্কৰ চেতিয়া, এইজন বিধি একদম পুৰা বিজনেছমেন। আজি আমাৰ দোহা পৰিচালনা মানিক দা এইটো কানুৱা। কানু কি হ'ল, ভাত নাখালি? আৰু আগফালে এইটো বিয়েল বুলি কয় দেই, বিয়েল এইটো পাছত বুজিব নাই দে। বাকী আৰু যিমানখিনি হয় মেকআপ দেখুৱাম আজি চবকে, কেনেকুৱা মেকআপ হৈছে কি হৈছে। বাকী আপোনালোকক লগ পাই আছোঁ। জেগালৈ পাবলৈ আৰু কিমান আছে, আৰু 10 মিনিট লাগিব আমাৰ। 4 কিলোমিটাৰমান আছে আমি জেগালৈ পাওঁগৈ। ৰাস্তাটো বৰ ব্লক দিয়া ৰাস্তা বা অলপ একা বেকা ৰাস্তা দি আহি আছোঁ। জীৱনৰ অভিজ্ঞতাবোৰ এনেকৈ সঞ্চয় কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আমি ভাৱৰীয়াসকলে বা অভিনেতাসকলে কেনেকুৱা কষ্ট কৰিবলগীয়া হয়। কোৱা একদম কিমান গৰমত পঢ়ি আহিছোঁ। ক'ত পঢ়ি আহিছে আপোনালোকে দেখুৱাই দিছে। ইঞ্জিন এইফালে বাহিৰৰ পৰা ঠাণ্ডা হাৱা মানে ভৰাই দিবলগীয়া হৈছে, নহ'লে মানে তাৰ তলৰ বোলে গৰম উঠি আছে পুৰা। বাৰু হ'ব দিয়ক, লগ পাম ভাওনা জেগাত গৈ লগ পাই আছোঁ। মঞ্চলৈ
মামা চাহ হ'ব নি এই দিয়ক বাইদেউ কেইজনক দিয়ক ভিডিঅ' কৰিছে না চাহটো মাৰি লৈছোঁ দেই মেকআপ কৰি প্ৰায় ৰেডি হৈ গ'ল চুলি পিন্ধিবলৈ আছে হেলমেট পিন্ধিম আপোনালোকে শুনিছেই চাগে আজি ভাওনাখনৰ দাতা আমাৰ চৰ্দাৰ গণশিল্পী মহেন্দ্ৰ হাজৰিকা তেওঁ ভাষণ দি আছে অলপ শুনকচোন সক্রিয় চেতনার বহুত কিবা কিবি দিবলৈ চিন্তা কৰি আপোনালোকক যদি পাৰোঁ তেখেতৰ দুটামান ষ্টৰ আমি ল'বলৈ চেষ্টা কৰিম। মনটো কিবা কৰি